আজি আমি আলোচনা কৰিম ছন্দ। 1 নম্বৰত আছে পৰ্ব কাক বোলে, উদাহৰণৰ সৈতে লিখা। উত্তৰ হ'ব ধ্বনি সমষ্টিৰে আৰম্ভ হৈ অৰ্ধজ্যোতিৰে শেষ হোৱা কবিতাৰ অংশবোৰক পৰ্ব বোলে। উদাহৰণ: হেৰা হেৰা ভাতৰুৱা, মৰমৰ ভাইহঁত, নেৰিবা নেৰিবা মোক এই মায়া বজাৰত। ইয়াত পংক্তি দুটাৰ প্ৰতিটোত দুটাকৈ মুঠ 4টা পৰ্ব আছে। চৰণ কাক বোলে, উদাহৰণৰ সৈতে লিখা। উত্তৰ হ'ব কেইবাটাও পৰ্বৰ সমষ্টিয়েই একোটা চৰণ। এটা চৰণত এটাৰ পৰা 4টালৈ পৰ্ব থাকিব পাৰে। উদাহৰণ: মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা 4 ভেদ প্ৰলয় জলত। ইয়াত প্ৰথম পংক্তিয়েই এটা চৰণ আৰু দ্বিতীয় পংক্তিও এটা চৰণ। 3 নম্বৰ কুৱেশ্যনটোত আছে জ্যোতি কাক বোলে। উত্তৰ হ'ব ছন্দত ধ্বনি তৰংগ নিৰ্ণয় কৰে জ্যোতিয়ে। কবিৰ মানসত সৃষ্টি হোৱা ভাৱৰ তৰংগ প্ৰকাশ কৰোঁতে বিৰতি লোৱা স্থানবোৰক জ্যোতি বোলে। 4 নম্বৰ কুৱেশ্যনত আছে মিথ্যাক্ষৰ ছন্দ কাক বোলে, উদাহৰণৰ সৈতে লিখা। উত্তৰ হ'ব যিবোৰ ছন্দৰ প্ৰথম চৰণৰ হে আখৰ আৰু পৰৱৰ্তী চৰণৰ হে আখৰৰ লগত ধ্বনিগত মিল থাকে তাকে মিথ্যাক্ষৰ ছন্দ বোলে। উদাহৰণ: কহিলা শুকে বেদান্তৰ মৰ্ম, শুনা পৰীক্ষিত কলিৰ ধৰ্ম। অমৃতাক্ষৰ ছন্দ কাক বোলে, উদাহৰণৰ সৈতে লিখা। উত্তৰ হ'ব যিবোৰ ছন্দৰ প্ৰথম চৰণৰ হে আখৰ পৰৱৰ্তী চৰণৰ হে আখৰৰ লগত ধ্বনিগত মিল নাথাকে তাকে অমৃতাক্ষৰ ছন্দ বোলে। উদাহৰণ: আহিলা তুমিয়ে প্ৰিয়া ঋষি আশ্ৰমত, ফুলৰ কুঁৱৰী সাজি পুষ্প উপবন। ইয়াত কি আছে যে আশ্ৰমত আৰু উপবন এই দুইটাত একো মিল নাই, সেইকাৰণে এই দুইটা কি হ'ব, এইটো হ'ব অমৃতাক্ষৰ ছন্দ। 6 নম্বৰত আছে পদ বা পয়াৰ ছন্দ কাক বোলে। উত্তৰ হ'ব পদ বা পয়াৰ ছন্দ এবিধ দ্বিপদী ছন্দ। এটা ছন্দত 2টা চৰণ থাকে। প্ৰত্যেক চৰণত ক্ৰমে 8+6 মাত্ৰাৰ বা আখৰৰ 2টা পৰ্ব থাকে। 2টা চৰণৰ শেষ আখৰৰ মিল থাকে। উদাহৰণ: প্ৰথমতে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। 7 নম্বৰ কুৱেশ্যনটোত আছে ঢোলৰী ছন্দ কাক বোলে। উত্তৰ হ'ব এটা ছন্দত 3টা পৰ্বই এটা চৰণ গঠন কৰে। প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 6টাকৈ অক্ষৰ থাকে। তৃতীয় আৰু ষষ্ঠ পৰ্বত 8টাকৈ অক্ষৰ থাকে। উদাহৰণ: প্ৰকৃতি জীয়ৰী গাভৰু ছোৱালী, বহাগী আইৰে বিয়া, উলহ মালহে সকলোৰে মন, আনন্দে নধৰে হিয়া। 8 নম্বৰ কুৱেশ্যনত আছে লেছাৰী ছন্দ কাক বোলে। উত্তৰ হ'ব এই ছন্দত প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 10টাকৈ অক্ষৰ থাকে। তৃতীয় আৰু ষষ্ঠ পৰ্বত 14টাকৈ অক্ষৰ থাকে। ই এক দীঘলীয়া ত্ৰিপদী ছন্দ। 9 নম্বৰ কুৱেশ্যনটোত আছে ঝুমুৰা ছন্দ কাক বোলে। উত্তৰ হ'ব যিহেতু ঝুমুৰা ছন্দ মিথ্যাক্ষৰ ছন্দৰ এটা ভাগ সেয়েহে শেষ আখৰৰ মিল থাকে। প্ৰতিটো পৰ্বত 4টা অক্ষৰ থাকে। প্ৰতিটো চৰণত 8টা অক্ষৰ থাকে। 8টা হ'ব, ইয়াত 8টা নহয়, 8টা অক্ষৰ থাকে। উদাহৰণ: পাছে বলি
শ্ৰিতভান দিলা হেন সমিধান। ইয়াত কি শ্ৰিতভান আৰু সমিধান দুয়োটাৰ উচ্চাৰণ একে যিহেতু শুনা গৈছে সেইকাৰণে এইকেইটা কি হ'ব মিথ্যাকৰ ছন্দ আৰু মিথ্যাকৰ ছন্দৰ ভাগেই হৈছে ঝুমুৰা ছন্দ সেইকাৰণে লাষ্টৰ কেইটা মিল আছে। 10 নম্বৰ কুৱেশ্যনত আছে ছবি ছন্দ কাক বোলে? উত্তৰ হ'ব ই এবিধ ত্ৰিপদী ছন্দ। ছবি ছন্দত তিনিটা পৰ্বই এটা চৰণ গঠিত কৰে। দুটা চৰণে স্তৱক, প্ৰতিটো পৰ্ব 8টা আখৰ যুক্ত। তৃতীয় আৰু ষষ্ঠ পৰ্বত 10টা আখৰ থাকে। 11 নম্বৰত আছে জোনা বা একাৱলী ছন্দ কাক বোলে? উত্তৰ হ'ব জোনা বা একাৱলী ছন্দত ধ্বনিগত মিল থাকে। প্ৰথম পৰ্বত 6টা আখৰ আৰু দ্বিতীয় পৰ্বত 5টা আখৰ থাকে। উদাহৰণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ।